फरायसालिनि सानजौफु आदार जगायग्राफोरा दिनै सारा आसामाव सोमावसारनाय हाबाफारि लानाय नुनो मोन्दों। बिटिएडिआवबो दाब दाब जिल्ला आरो महकुमा मावख'फोराव फरायसानि सानजौफु आदार जगायग्राखौ एनजिअनो बिबान गथायनायनि हेंथायै सरकारनिसिम सोंखारिना धरना होदों। उदालगुरि जिल्लानि सिङावपारा ओनसोलावबो आसामनि गाहाय मन्थ्रि सर्बानन्द सन'वालनि मुसुखा सावना गावसोरनि खुद्रिनायखौ दिन्थिदों। बे सोमावसारनायाव भेरगाव जिल्ला एबिएमसुनि आफादगिरिजों गोबां एबिएमसुनि मावथिफोरा बाहागो लाना सरकारखौ एनजिअनो गथायनाय थांखिखौ थाबैनो दैखांना लानो खावलायदों। गोख्रों सोंखारिना भेरगाव जिल्ला एबिएमसुनि आफादगिरि रिकेजुल आलीआ गोख्रोङै बे सोमावसारनाय हाबाफारियाव बाहागो लानायखौ नुनो मोन्दों। সদৌ বিডিসি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচুৰ কেন্দ্ৰীয় সমিতি নিৰ্দেশ মৰ্মে আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পুতলিকা দাহ আমি ইতিমধ্যে কৰিলোঁ। আৰু এই কাৰ্যসূচীখন আমি কিয় লৈছোঁ এইটো অসমৰ সকলো ৰাইজে জানে। আজি চাওক যে 2004 চনৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ যিসকল প্ৰাথমিক বিদ্যালয় আৰু মজলীয়া প্ৰাথমিক বিদ্যালয় বা উচ্চ বিদ্যালয়সমূহত এই যি মধ্যাহ্ন ভোজন আৰু এই মধ্যাহ্ন ভোজনৰ লগত জড়িত হৈ থকা এই ৰান্ধনী মহিলাবিলাকক পেটত গুৰ মাৰি পেলাই বৰ্তমান যিখন চৰকাৰ বিজেপি চৰকাৰ আৰু এই চৰকাৰখনে মধ্যাহ্ন ভোজন ঠিকাভিত্তিকভাৱে এনজিঅ'ৰ নামত হস্তান্তৰিত কৰা ঘটনাক আমি ভেৰগাঁও জিলা এবিএমচি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিৰ্ণয় জনাইছোঁ। আৰু এইখিনিতে এইটো ক'ব বিচাৰিছোঁ যে য'ত নেকি যিবিলাক বিদ্যালয়ত 100-150 ল'ৰা ছোৱালীক ৰান্ধনীবিলাকে যিধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰন্ধা বঢ়া কৰি ল'ৰা ছোৱালীক খুৱাইছিল সেই পৰিৱেশটো আজিৰ দিনত নাই। কাৰণ আমি আজিৰ দিনত বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাই আছোঁ যে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ ৰন্ধা বঢ়া একেলগে যিধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰন্ধা বঢ়া কৰি ল'ৰা ছোৱালীক খুৱাইছিল সেই পৰিৱেশটো আজিৰ দিনত নাই। কাৰণ আমি আজিৰ দিনত বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাই আছোঁ যে হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ ৰন্ধা বঢ়া একেলগে কৰি যিবোৰ খাদ্য ল'ৰা ছোৱালীক দিয়া হৈ আছে এইবিলাক খাদ্যত ভেজাল খাদ্য ওলাইছে। এইটো আমি নিশ্চয়কৈ দেখিবলৈ চাইছোঁ। অসমৰ সকলো ৰাইজে দেখিবলৈ পাইছে যে আমি খাদ্যত দেখিবলৈ পাইছোঁ যে মানুহৰ চুলি ওলাইছে, দালিত নিগনিৰ পায়খানা ওলাইছে আৰু কিছুমানত মানুহৰ নখ ওলাইছে। গতিকে এনেধৰণৰ অস্বাস্থ্যকৰ যি খাদ্য সেই খাদ্য যদি খাই ল'ৰা ছোৱালী তেওঁলোকে বেমাৰ আজাৰৰ বাহিৰে অন্য কোনো তেওঁলোকৰ নহ'ব। গতিকে এইখন চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই ৰান্ধনীসকলৰ মানে দূৰত ৰাখি পেলাই বা এই ৰান্ধনীসকলক বঞ্চিত কৰি আপোনালোকে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত আপোনালোকে অতি কম সময়ৰ ভিতৰত সলনি কৰক। যদি আপোনালোকে এই সিদ্ধান্ত সলনি নকৰে তেনেহ'লে আমি এবিএমচিয়ে ইয়াতকৈ তীব্ৰভাৱে আমাৰ যিবোৰ ৰান্ধনীসমূহ আছে তেওঁলোকক একেলগত লৈ আমি গণতান্ত্ৰিকভাৱে কাৰ্যসূচী ল'ম।